চিনি যদি পাইছে কমেণ্ট এটা কৰি দিব আৰু এই যে লাইফষ্টাইল ব্লগিং ভাত খালো শাক খালো এনেকুৱাবিলাক যে মই ভিডিঅ' দিম সেইটো একদম ভাবা নাছিলোঁ তোমাৰ কাৰণে ভিডিঅ' নাচাওঁ বৈষ্ণৱৰ কাৰণে চাওঁ বহুতে বেছি হেল্প কৰিছে ডিম্পু কোনো যে ডিম্পু আহক প্লিজ বৈষ্ণৱে কান্দিছে কেতিয়াও ভাবা নাই লাভ নাই এৰেঞ্জ প্ৰেমক কি বুলি হয় প্ৰেম কি আপোনাৰ মতে নহয় এইটো আড্ডা হয় প্লটটো একেতেই দিয়ে তাৰ বলে মই থাম্বনেল বনাওঁ ভিডিঅ' কৰোঁ এডিটিং মই কৰোঁ আজিকালি গাঁৱৰ ঢেকেৰী মেকেৰীও ভিডিঅ' বনাবলৈ ল'লে নেকি বুলি দিছে ইতিমধ্যে থাম্বনেল লিখি গম পাইছে আজিৰ ভিডিঅ'টো কাৰ লগত হ'ব ভিডিঅ' ক্ৰিয়েটৰ ব্লগাৰ তথা ইউটিউবাৰ সুকন্যা শইকীয়াৰ বাসগৃহত মই আহি উপস্থিত হৈছে আজি তেখেতৰ বহু কথা জানিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাব আজিৰ এই ভিডিঅ'টো অলপ দীঘল হ'ব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ স্বাগতম জনাইছোঁ কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰৰ অন্য এটি ভিডিঅ'লৈ আড্ডা উইথ অংকুৰ ইতিমধ্যে থাম্বনেল লিখি গম পাইছে আৰু মোৰ কাষত বহি আছে অসমৰ এখন চিনাকি মুখ ব্লগিং কৰে তেখেতে আৰু তেখেতৰ ওচৰত মই আজি আহিছোঁ আৰু মোৰে সৌভাগ্য তেখেতৰ ওচৰত আজি আহিছোঁ আৰু আজি তেখেতৰ 200K কমপ্লিট হৈছে ফেচবুকত ফলোৱাৰ্ছ নহয় আচলতে 3 দিনমান হ'ল 3 দিনমানৰ পাছত আজি মানে আৰু হেৰি হৈছে আৰু অকণমান চেলিব্ৰেশ্যন হৈছে আৰু তেনেকুৱা হৈছে তো এতিয়া আগবাঢ়ি গৈছোঁ আজি আমাৰ শ্ব'টোলৈ এইফালে বৈষ্ণৱো আছে হাই কুটিয়া প্ৰথমতে আপোনাক কংগ্ৰেচুলেশ্যনছ থেংক ইউ বহুত বহুত ধন্যবাদ আৰু যিসকলে মানে মোক অকণমান চিনি পাইছে যিসকলে নাই পোৱা তেওঁলোকক মই সুকন্যা শইকীয়া সৰু সুৰা ভিডিঅ' বনাওঁ মানে ফেচবুক ইউটিউব দুয়োটাতে দিয়া হয় চিনি যদি পাইছে কমেণ্ট এটা কৰি দিব আৰু সুকন্যা বাৰ ফলোৱাৰ্ছ কোনে কোনে চাইছে এটা কমেণ্ট কৰি দিব আৰু ভাল লাগিব তেতিয়া মোৰ মই চামতো ভিডিঅ'টো চিয়'ৰ এতিয়া কুৱেশ্যনো কৰিম আপোনাৰ ইউটিউব জাৰ্ণিৰ কথাও সুধিম তো তাৰ আগতে মই জানিব বিচাৰোঁ আপোনাৰ বায়'গ্ৰাফীটো আপুনি ক'ত পঢ়া শুনা কৰিলে ক'ত ঘৰ মোৰ ঘৰ আমি শিৱসাগৰ নাজিৰাত হয় মাৰ ঘৰ তাৰপিছতে তাতে পঢ়া LP স্কুল তাতে হিলৰ পুখুৰী বুনিয়াদী বিদ্যালয় আছিলে নিম্ন বুনিয়াদী বিদ্যালয় তাত পঢ়িছিলোঁ তাৰপাছতে বাউলু মৈদাম মধ্য ইংৰাজী বিদ্যালয় বাউলু মৈদাম হাইস্কুল আৰু এম স্কুল পঢ়িছোঁ আৰু তাৰপিছতে গাৰ্লছত পঢ়িছোঁ নাজিৰা তাৰপিছত নাজিৰা কলেজ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ বাছ হয় আপোনাৰ ইউটিউব জাৰ্ণিটোৰ বিষয়ে অকণমান ক'বচোন মানে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে আৰু বৰ্তমান সময়ত অসমত আপোনাকতো প্ৰায় সকলোৱে চিনি পায় যিসকলে ব্লগিং চাই বা ইউটিউব চাই আৰু যিসকলে ব্লগিং চাই তেখেতসকলে চিনি পায় সেই বিষয়ে কওকচোন আপোনাৰ জাৰ্ণিটোৰ বিষয়ে জাৰ্ণি মানে ক'বলৈ গ'লে যেতিয়া এনে আগতে চাইছিলোঁ একেবাৰে প্ৰথম যেতিয়া মানে ইণ্টাৰনেট জিঅ' ফ্ৰী দিছিলে যে তেতিয়া খুব চাইছিলোঁ মই বহুত পিছতীয়াকৈ আৰম্ভ কৰিছোঁ বাৰু লকডাউনৰ সময়তে আমাৰ হাজবেণ্ড ধ্ৰুৱই প্ৰথমৰ পৰা মানে কৈ আছে দেই লকডাউন নহয় লকডাউনৰ আগতে বৈষ্ণৱ যেতিয়া হেৰি আছিলে অকলে আছিলোঁ ইয়াতে প্ৰেগনেণ্ট আছিলোঁ যেতিয়া তেতিয়াৰ পৰা মানে কৈ থাকে মই খুব এইবিলাক ভিডিঅ' চাই থাকোঁ হা বিশেষকৈ পেৰেণ্টিঙৰ ক্ষেত্ৰত কেনেকৈ বাচ্চাত কেয়াৰ কৰিব লাগে কেনেকৈ কি কৰিব লাগে প্ৰেগনেঞ্চিত কেনেকৈ কেয়াৰ কৰিব সেইখিনি মানে বহুত চোৱা হয় সাংঘাতিক ভিডিঅ' চাইছিলোঁ মানে আৰু তাৰ পৰা মানে কয় আৰু তুমি যে ইমান চোৱা বহুত কথা শিকিলোঁ তাৰ পৰা কিন্তু এওঁ ক'লে তুমি দেখোন কৰিব পাৰা খুলিব পাৰা ইয়াতো পইচাও পায় নে ক'লে তাৰপিছতে আৰু তেনেকৈ থাকিলে মানে নিজে যে কৰিম একদম মানে সপোনতো ভবা নাই তেতিয়া মানে তাৰপিছতে হেৰি জন্ম হোৱাৰ পাছত বৈষ্ণৱ 5 মাহমানত মই এবাৰ ষ্টাৰ্ট কৰিছিলোঁ বহুতে নাজানে এইটো কথা 3টামান ভিডিঅ' দিছিলোঁ নেকি এই যে লাইফষ্টাইল ব্লগিং ভাত খালো শাক খালো এইবিলাক এনেকুৱাবিলাক যে মই ভিডিঅ' দিম সেইটো একদম ভাবা নাছিলোঁ দেই মানে এতিয়া লাইফষ্টাইল ব্লগিংটো যে এইটোও যে এটা মানুহে জানিবলগীয়া কথা এতিয়াও বহুত মানুহে বাৰু মোৰ আগৰ ধাৰণাটোতে লৈ থাকে দেই লাইফষ্টাইল ব্লগ বা এনেকুৱা টাইপৰ ব্লগৰ পৰা কিবা জানিব পাৰি বুলি নাভাবে মানুহে লাইফষ্টাইল ব্লগৰ পৰা কিন্তু ময়ো তেনেকুৱা আছিলোঁ প্ৰথমতে ইনফৰমেশ্যন দিব লাগে মানুহক কিবা এটা বুজাব লাগে সেইটোৱে ভাবিছিলোঁ প্ৰথম যেতিয়া 5 মাহমানৰ ষ্টাৰ্ট কৰিছিলোঁ বৈষ্ণৱৰ তেতিয়া মানে মই সেই তেনেকুৱা ইনফৰ্মেটিভ 3টামান দিছিলোঁ কিন্তু নোৱাৰিলোঁ বুলি ক'ব লাগিব এনেকুৱা টান পালোঁ লেকচাৰবিলাক দিবলৈ যেনেকৈ মানুহে যে পটপটকৈ কয় এতিয়াও মই যেনেকৈ ইনফৰ্মেটিভ ভিডিঅ'বিলাক বনাওঁ না টপৰ কথা কয় নোলায় মানে তেতিয়া কথা এটা লিখি লওঁ নহয় ধুনীয়াকৈ স্ক্ৰিপ্টটো জমনি মানে কৈছোঁ নহয় লিখি লওঁ এওঁ মোবাইলটো ধৰে একেবাৰে সতীয়া মোবাইল এটা আছিলে এতিয়া এটা ডাইলগ মাতোঁ নহয় ৰখাই দিওঁ তাৰপিছত আৰু এটা ডাইলগ মাতিব নোৱাৰিছিলোঁ মানে 2টা ভিডিঅ' যেন বনাইছোঁ তাৰপিছত ষ্টপ নাই বন্ধ কৰি দিব আৰু নোৱাৰিম কৃষ্ণ আৰু তাৰপিছত নাই আৰু তেতিয়া তাৰপাছত শেষ হ'ল এওঁ কৈ থাকে আৰু দেই এনেই আৰু তোমাৰ কথা বেছি আৰু একো কৰিব নোৱাৰা আৰু এনেকৈ কৈ থাকে তাৰপিছতে আহিলে লকডাউনৰ শেষৰ ফালে আহিলে আৰু তেতিয়া আকৌ মানে কিবা এটা জুচ আহিলে
কিবা আকৌ কিবা এটা মানে ভিডিঅ' চাই যে কয় নহয় মানুহে যে যেতিয়া তেতিয়া ভগৱানে যেতিয়া এইটো কৰাবলৈ বিচাৰে তেতিয়া হয় বুলি কয় যে একচুৱেলি মোৰ ক্ষেত্ৰতো সেইটোৱে হ'ল আগতে যিটো বস্তু একেবাৰে নোৱাৰিছিলোঁ এটা ডায়লগ মাতি বন্ধ কৰি দিওঁ একো কথা ক'ব নোৱাৰো কেমেৰা আগত একদম নাৰ্ভাছ হৈ যাওঁ যেন বহুত ডাঙৰ ঢেৰ মানুহৰ আগতে কথা কৈ আছোঁ কাণ চান গৰম হৈ যায় ৰাতি শ্বুট কৰিব নোৱাৰোঁ একেখিনিয়ে লকডাউনৰ লাষ্টলৈ আকৌ ক'ৰ পৰা এনেকুৱা কনফিডেঞ্চ আহিলে কথা ক'ব পৰা হৈ থাকিলোঁ মই বহুত বেছি প্ৰেক্টিছো কৰা নাছিলোঁ এনে কথা ক'ব পাৰিলোঁ আৰু মানে হৈ গ'ল আৰু তাৰপিছত লাহে লাহে এটা দিলোঁ আৰু সেয়া আৰু চলি আছে ছাপৰ্টটো কেনেকুৱা পাইছে আপোনাৰ ফেমিলিৰ পৰা ঘৰৰ মানুহৰ পৰা ছাপৰ্ট মানে মইতো হাজবেণ্ডৰ ছাপৰ্টতে ইমান দূৰ গৈছোঁ আৰু একেবাৰে সঁচা কথা দেই এওঁ নোহোৱাহেঁতেনতো মই একো নোৱাৰোঁ মানে একেবাৰে সঁচা কথা একদম জিৰ'ৰ পৰা মোক প্ৰথমতে খঙো উঠে কেতিয়াবা একদম ঠেলি আগবঢ়োৱা নিচিনা হৈছে মানে এইটো ইফালে আছে দাদা ইফালে আছে কেমেৰা সিপাৰে আছে একে প্ৰথমতে সেই খঙো উঠে মানে ইমান কথা কম এনেকুৱা লাগে মই মানে ভাবিছিলোঁ আৰু নাচৰ ক্ষেত্ৰত কিবা কিবি আগবাঢ়ি যাম এনেকৈ বুলি ভাবিছিলোঁ সত্ৰীয়া নৃত্য নাচিছিলোঁ বিশাৰটো কমপ্লিট কৰিলোঁ জানে বাৰু মোৰ ভিউৱাৰসকলে ত' সেইটো ক্ষেত্ৰত কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই সেইটো আৰু নোৱাৰিলোঁ আৰু বৈষ্ণৱ জন্ম হ'লে আৰু ইটো সিটোকে এইটোত মানে লাগে ন বেকগ্ৰাউণ্ড এটাও লাগে মানুহো বহুত লাগে ডান্সৰ ক্ষেত্ৰত অকলে একো কৰিব নোৱাৰে সেইকাৰণে মানে এওঁ ছাপৰ্ট দিলে আৰু এইটো ক্ষেত্ৰত আপোনাক যেনেকৈ চিনি পায় ব্লগিং কৰাত যিসকলে বাৰু চিনি পায় আপোনাক সেইসকল মানুহৰ মাজত বৈষ্ণৱো খুব জনপ্ৰিয় কমেণ্টত দেখা যায় বৈষ্ণৱৰ এইটো হ'ল বৈষ্ণৱ এইটো কমেণ্টত আপোনাতকৈ বেছি তাৰে কমেণ্ট দেখা যায় তাক লৈ পেলাই বহুত মানুহে কমেণ্ট কৰে সেই মৰমবিলাক পাই কেনেকুৱা লাগে আপোনাৰ বহুত ভাল লাগে কি ক'ম আৰু মানে সেইটো চবেই জানে প্ৰতিগৰাকী মাকে সেইটো ফিল কৰে যে মোক এনেকুৱা কমেণ্ট বহুত আহে যে মই তোমাৰ কাৰণে ভিডিঅ' নাচাওঁ বৈষ্ণৱৰ কাৰণে চাওঁ এনেকুৱা কমেণ্ট বহুত আহে মানে বৈষ্ণৱৰ কথাখিনিৰ কাৰণে চাওঁ বুলি কয় আৰু বৈষ্ণৱে ইমানো বেছিও মানে এনেকৈ নকয় নিচিনা লাগে মোৰ কিন্তু কিয় নাজানো আৰু মানুহে আৰু ভগৱানৰ আশীৰ্বাদো আছে ইমানখিনি মৰম দিছে তাক ভাল লাগিছে আৰু কিবা এটা কথা কৈ দিয়ে মই একচুৱেলি সি যি কথা কৈ থাকে এনেই আপলোড দি দিওঁ জাষ্ট স্মৃতি হিচাপে সেইখিনি কথাই যে মানুহক ইমান বেছি ভাল লগাব তাৰ অকল কথা কোৱা ভিডিঅ' বহুত ভাইৰেল হৈছে চাইছেনে জানো অকল টি কথা মানে মোৰ লগত কনভাৰচেশ্যনৰ ভিডিঅ' কিছুমান ভিডিঅ' বনাই থওঁ যে সেইবিলাকে বহুত গুচি গৈছে চ' সেই আৰু আজিৰ এই মোৰ এই আড্ডা উইথ অংকুৰৰ ভিডিঅ'টো বিশেষকৈ মই মোৰ মা আৰু মোৰ ভাগিনৰ কাৰণে দিছোঁ সিহঁতে আপোনাৰ ভিডিঅ' খুবেই চাই বহুত ধন্যবাদ যদি চাই আছে মোৰ মা আৰু মোৰ ভাগিন বৈষ্ণৱৰ সমানেই হ'ব আৰু বিশেষকৈ মোৰ ভিউৱাৰৰ ক্ষেত্ৰত যে তোমাৰ মাৰ কথা ক'লা এতিয়া মই খুৰী বুলিয়ে কৈছোঁ এই খুৰীহঁতৰ নিচিনা মানুহে যেতিয়া মোৰ ভিডিঅ' চাই মোৰ তেতিয়া বেছি মানে আৱেগিক হৈ যাওঁ মানে ভাল লাগে বহুত বেছি ভাল লাগে এতিয়া শিৱসাগৰত গৈছোঁ যিসকল খুৰীসকলে মাতেহি যেতিয়া চেলফিও উঠিব আহে তেতিয়াতো বহুতেই বেছি ভাল লাগে বাৰু এনেও যদি তোমাৰ ভিডিঅ' চাওঁতেই বোলে মাতে মাৰ সমান বয়সৰ মানুহে মানে বহুত ভাল লাগে দেই সেইটো মোৰ একচুৱেলি মানে ছাকচেছ বুলি ভাবোঁ আৰু আপোনাৰ ইয়াতে ডিম্পু দা আহি গৈছিলে মাজত ডিম্পু বৰুৱা সেই অভিজ্ঞতাৰ বিষয়ে কওকচোন ডিম্পু দাক লগ পোৱাৰ অভিজ্ঞতা কি ক'ম ডিম্পুটো আমাৰ মানে মোৰ গোটেই ইউটিউব জাৰ্নিটোৰ ক্ষেত্ৰত বহুতেই বেছি হেল্প কৰিছে ডিম্পু ইউটিউবাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে ডিম্পু মানে কি ক'ম আৰু প্ৰথম অৱস্থাৰ পৰাই দেই মই ডিম্পু যেতিয়া আহিছিলে আমাৰ ঘৰলৈ তেতিয়া 8,000 মান আছিলে ন ছাবস্ক্ৰাইবাৰ কিমান আছিলে 6,000 মান আছিলে 6,000 মান আছিলে ছাবস্ক্ৰাইবাৰ তাৰপাছতে সি আহিলে আহাৰো চাগে জানা চাগে নহয় কি কাৰণে আহিলে জানা চাগে বৈষ্ণৱৰ কাৰণে আহিলে ডিম্পু বৈষ্ণৱক লগ পাবলৈ বৈষ্ণৱৰ লগত ভিডিঅ' বনাবলৈ ডিম্পু আহিছিলে একচুৱেলি সেইটো মানে কোইনচিডেণ্টলি এনেকুৱা হৈ গ'ল আৰু এটা বালিপাৰাত আহিছিলে ডিম্পু জানে বহুতে হ'লেও কৈ দিছোঁ বালিপাৰাত ডিম্পু আহিছিলে বহুত বেছি ভিৰ ভাৰ আছিলে আৰু আমি হৈছোঁ গোটেই পৰিয়ালটো ডিম্পুৰ বহুত মানে বিগ ফেন আৰু গতিকে বৈষ্ণৱো ভাল পায় ডিম্পুক সেইকাৰণে গ'লোঁ ইহঁতি দুটা গৈছিলে চেণ্টাৰলৈ তাৰপিছত মই পিছতীয়াকৈ ইহঁতি নিবলৈ আহিলে মানে যিটো এক্সাইটেড মই অকণমানিকৈ ব্লগ এটাও বনাইছোঁ আৰু প্ৰথম মানে ষ্টাৰ্টিং আগৰ পৰা একো নাই আৰু ডিম্পু আহিব লগ পাওঁ নে নাপাওঁ সেইটোক লৈ আৰু বনাইছোঁ স্মৃতিটো ৰাখিবৰ কাৰণে বৈষ্ণৱে যিটো এক্সাইটমেণ্ট দেখাইছে তাৰপিছত ডিম্পু আহিলে এনেকুৱা ভিৰ ভাৰ হৈ গ'ল মানুহ মানে একদম শ্বাটাৰ বন্ধ কৰি দিলে আৰু চাব নাপাল আমি চালোঁ কিন্তু চিনি নাপালে ডিম্পুক ওচৰতে আছে ডিম্পু কিন্তু ভাবিছে চাগে তাক ডিম্পুৱে কোচত ল'ব ডিম্পুৱে মানে কথা পাতিব তাৰ লগত এনেকৈ বুলি ভাবি আছিলে ইয়াৰ
যিটো এক্সপেক্ট কৰিছিলে সেইটো নহ'ল চাগে ঘৰলৈ আহি গোটেই ৰাস্তাটো ইমান ধুনীয়াকৈ আহিলে বালিপাৰাৰ পৰা এইডোখৰলৈকে এইটো ঘৰ নাছিলে এতিয়া বেলেগ ঘৰ আছিলে তো এনেকুৱা কান্দিছে কান্দাৰ ভিডিঅ'টোৱে মানে গোটেই মানুহখিনি হিলাই দিলে মানে মই ভাবিছোঁ দেই কি কাৰণে কান্দিছে মই একচুৱেলি গোটেই ভিডিঅ'টো যে কান্দা অকণমান কেপচাৰ কৰিছোঁ মেইন কাৰণটো এইটোৱে শিশু মনবিলাক মানে কেনেকুৱা মানে নেচাৰেল হয় সেইটো দেখাব বিচাৰিছিলোঁ কোনো যে ডিম্পু আহক প্লিজ বৈষ্ণৱে কান্দিছে কেতিয়াও ভাবা নাই আৰু সেইটোত মানে যে ছ'চিয়েল মিডিয়াৰ যিটো পাৱাৰ সেইটোহে মই কৈছোঁ লাষ্টত একেবাৰে কথা কৈছোঁ ডিম্পুৱে 0ৰ পৰা এইটো কিমান কেনেকৈ পাইছেহি সেইটো ভাল লাগে আৰু ডিম্পুৰ যিটো মানে শিশুক যে কিমান ভাল পায় গতিকে শিশুসকলেও তাক কিমান বেছি ভাল পায় সেইটোৱে দেখাবলৈ বিচাৰিছিলোঁ সেইটো ভাল পালে আৰু ডিম্পু চালে ভিডিঅ'টো চব কমেণ্ট কৰিছিলে যাম বুলি ভিডিঅ' কলিং কৰিলে তাৰপিছতে আৰু বিশ্বনাথ আহিছিলে মই কেতিয়াও ভবা নাছিলোঁ এই আহিছে ফোন কৰিছিলে জাষ্ট মানে বাবু মই যাম দেই তোমালোকৰ ঘৰত তেনেকৈ কৈছিলে তাৰপিছতে 1 বছৰমানৰ পিছত আহিছে ন ডিম্পু 8 মাহমানৰ পিছত আহিছে নেকি ফোন কৰিছে বা আমি বালিপাৰাত আছোঁ আপোনাৰ এড্ৰেছটো দিয়কচোন মই চখ খাই গৈছোঁ মানে আমাৰ ঘৰত আহিব ডিম্পু তাৰপিছতে আকৌ বা সেইটো চেঞ্জ হৈ গ'ল সি ক'লে নাই এতিয়া গ'লে বেছি টাইম দিব নোৱাৰিম মই বিশ্বনাথৰ পৰা আহোঁগৈ কাইলৈ সোমাম এনেকৈ ক'লে তাৰপিছতে সোমালে আৰু সেইটো মানিব লাগিব মানে ডিম্পুৰ নিচিনা ইমান ডাঙৰ এটা চেলিব্ৰিটি বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ৰ মানে আৰু ডিম্পু আৰু দ্বিতীয়জন নাই আৰু ইউটিউবাৰ ডিম্পু আৰু মেইন গতিকে ইমান অকণমানি ল'ৰাটোৰ যে হেৰিটো ৰাখিবৰ কাৰণে সি আহিলে বহুত মানে আৰু চিৰকৃতজ্ঞ আৰু তাক লৈ দাদাৰ কথা কৈছিলে আপুনি বহুত ছাপোৰ্ট কৰে তেখেতৰ কাৰণে আপুনি এইখিনি পাইছে আজি যিমানখিনি মানুহ পাইছে দাদাৰ লগত আপোনাৰ বিয়া হোৱা কিমান বছৰ হ'ল এতিয়া 15 চনত হৈছিলে ন পাহৰি থাকিলোঁ নহয় বিয়াৰ তাৰিখ পাহৰি গৈছে তাৰিখটো চনটো পাহৰি থাকোঁ 15 চন ন 15 চনৰ 7 বছৰ হৈছে লাভ নে এৰেঞ্জ দুটাই প্ৰথমতে কোনটো মানে এখেতৰ ফালৰ পৰা লাগি আছিলে 2 বছৰ ইগন'ৰ কৰিলোঁ তাৰপিছত লাহে লাহে আৰু গলি গ'ল আৰু ঘৰৰ মানুহে একচেপ্ট কৰিলে মানে ঘৰৰ মানুহৰ লগতো পাতিলে মানে প্ৰথমতে পাতিলে আৰু তো তেনেকৈ মিলি গ'ল আৰু তাৰপিছত আৰু হ'ল আপুনি মানে ইগন'ৰ কৰিছে আগতে এনে 1 বছৰ সেইফালৰ পৰা দাদাই এনচাৰ দি আছে সমানে আপোনাৰ মতে প্ৰেমক কি বুলি হয় প্ৰেম কি আপোনাৰ মতে বহুত ডাঙৰ মই এইবোৰ এনচাৰে দিব নাজানো প্ৰেম এটা বহুত মানে স্বৰ্গীয় এটা শব্দ হয় প্ৰেম যিটো মানে যদি প্ৰেমটো চবৰ লগতে হ'ব পাৰে যিটো কোনটো প্ৰেমৰ কথা কৈছা বা এতিয়া প্ৰেম যিটো প্ৰেমেই আৰু চবৰ লগতে হ'ব পাৰে যি আপুনি ক'লে চবৰ লগতে হ'ব পাৰে যাক মানে একদম সঁচা অন্তৰে ভাল পোৱা যায় মানে একদম স্বাৰ্থ থাকিব পাৰে কিন্তু সেই স্বাৰ্থটো বেলেগ টাইপৰ হ'ব লাগে আৰু মানে অকণমান যিটো ক'ব জানা নাই এতিয়া একো নাই চেঞ্জ দ্য টপিকটো চেঞ্জ কৰোঁ আৰু অনাগত দিনত আপুনি কিবা প্লেন আছে আপোনাৰ ইউটিউব চেনেলটোৱে হওক আপোনাৰ ফেচবুক পেজেই হওক বা ইনষ্টাগ্ৰামেই হওক প্লেন কিবা ভাবিছে নতুনকৈ কিবা এটা কৰাৰ ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আমি মানে বহুত ডাঙৰ অনুগামী হয় চ' সেইটো কাৰণে মানে শংকৰদেৱৰ যিখিনি সৃষ্টি সেই সৃষ্টিখিনিক আমি মানে সেইখিনি মানে অকণমান হেৰি দেখাবৰ কাৰণে আমাৰ চেনেলটোৰ জৰিয়তে চেষ্টা কৰিম বুলি ভাবিছোঁ যিবিলাক নাটক অংকীয়া নাট হওক বালে তেওঁৰ সৃষ্টিখিনি যে বহুতে মানে কৰিছে কিন্তু আৰু কৰিবলৈ বাকী আছে মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানুহে আজিকালি মানে নতুন প্ৰজন্মই সেইটো বস্তু মানে এটা বৰিং কনচেপ্ট বুলি ভাবা হৈছে চ' সেইটো প্ৰকৃততে সেইটো বৰিং নহয় সেইটো দেখাবলৈ মোৰ চেষ্টা এটা আছে যিটো আমি বুজি পাওঁ ধ্ৰুৱ আমি পাতি থাকোঁ সেইবিলাক কথা নতুন প্ৰজন্মখিনিক জনাবলৈ এটা মন এটা আছে আৰু খুব ধুনীয়া প্ৰচেষ্টা হ'ব এইটো কাৰণ আজিও আমাৰ গুৰুজনাক যে বাহিৰত যি ধৰণৰ গুৰু আছে বা বেলেগ অসমীয়া নহয় বেলেগৰ কথা কৈছোঁ মই তাহাঁতক চবেই চিনি পায় আৰু তাহাঁতৰ ফেষ্টিভেলটো বহুত বেলেগ ধৰণেই পাতে আৰু ৰেচপেক্টটো তাহাঁতে বহুত ৰাখিছে আমাৰ মাজত কিন্তু সিমানখিনি এতিয়া ৰেচপেক্ট নাই সেইটো দেখা দেখি কথা এইটো কোনোবা বেয়া পাব পাৰে কিন্তু সঁচাকৈ ইমানখিনি ৰেচপেক্ট নাই কাৰণ শংকৰদেৱজনাই তেতিয়াই গোটেইবোৰ আমাক দি থৈ গৈছে তাক মহাপুৰুষ বুলি সেইকাৰণে কয় চাইণ্টিষ্ট আছিল বুলি ক'লেও ভুল নহ'ব আৰু কিমান দূৰ ৰাখিব পাৰিছোঁ আমি নাজানো আমি মানে
ঝুঠা মিছাকে তচল্লি দি লাভ নাই মানে গম পাইছা একেবাৰে সেইটো সঁচা কথা কিন্তু নতুন প্ৰজন্মই যেনেকৈ একচেপ্ট কৰিব লাগিছিলে সেইটো বহুত ক্ষেত্ৰত এতিয়া অপেনলি ক'বলৈ বেয়া হয় কিছুমান মানে হয় আৰু চবৰে ভুল আছে কিছুমান ভুল হয়তো আমাৰো আছে আমাৰ কথা কৈছোঁ কিছুমান ভুল হয়তো আমাৰো আছে কিন্তু সেইবোৰ ভুল শুধৰাব লাগিব এতিয়া আমি নিজেই শুধৰাব লাগিব নিজে নিজক ভাল লাগিলে কথা পাতি আপোনাৰ লগত আৰু শেষ কুৱেশ্যন এটা কৰোঁ আৰু মই বহুত কথা ক'লো নেকি পাই কি কথা ক'লো মই একো পাত্তা পোৱা নাই মই মানে একচুৱেলি প্ৰথমবাৰ কাৰণে এনেকুৱা প্ৰথমবাৰ এনেকৈ বহাই লৈ কোনোবাই ইণ্টাৰভিউ কৰিছে এনেই নহয় এইটো আড্ডা হয় ব্লগিঙত মই ঢেৰ লেকচাৰ মাৰোঁ কিন্তু এনেকৈ মানে কি ক'ম উল্টা পুল্টা বকিছোঁ নেকি যি কৰিছোঁ ঠিক নাৰ্ভাছ মই হৈছোঁ এইটো মই গম পাইছোঁ ভিতৰে নাৰ্ভাছ মই হৈছোঁ দেই কিবা কিবি কৈছোঁ দেই আপোনাক শেষৰটো কুৱেশ্যন কৰিছোঁ মই কিছুমান কণ্ট্ৰভাৰ্চি হোৱা দেখা যায় আপোনাৰ কমেণ্ট বক্সত কিছুমান আপোনাৰ কেতিয়াবা পোচাকযোৰ লৈ হ'লেও আপোনাৰ পোচাকযোৰ লৈ পেলাই বহুতবাৰ মই দেখিছোঁ কণ্ট্ৰভাৰ্চি হৈছে কিছুমান মানুহে আলোচনা কৰে যে এইটো কি কাপোৰ পিন্ধিছ কি কাৰণে সেইসমূহ কণ্ট্ৰভাৰ্চিক আপুনি কেনেকৈ লয় আৰু কি বুলি আপুনি এনচাৰ দিব কাৰণ আপুনি গৈ পেলাই তাত এটা এটাকৈ এনচাৰ দিব নোৱাৰে ইমানখিনি যিমানখিনি কমেণ্ট আহে আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে হওক আপুনি কি ক'ব সেই কণ্ট্ৰভাৰ্চিবিলাকক আপুনি কেনেকৈ লয় কণ্ট্ৰভাৰ্চি কিছুমান একচুৱেলি কিছুমান পজিটিভ সমালোচনা থাকে কিছুমান নিগেটিভ থাকে ন গতিকে পজিটিভখিনি আমি একচেপ্ট কৰিব লাগিব নিগেটিভ কিছুমানে এনেই কয় মানে সেইটো ভাল লগা নাই সেইটো ভাল লগা নাই কিছুমান মানে কি হয় জানা মোৰ ক্ষেত্ৰত এতিয়া ক'বলৈ গ'লে বিশেষ মোৰ কাপোৰৰ ক্ষেত্ৰত দেখিছা মই মাৰ্জিত কাপোৰেই পিন্ধো সদায় চ' তাতো হয়তো কিছুমানে ক'ব পাৰে মেখেলা চাদৰ পিন্ধা নাই মেখেলা চাদৰ পিন্ধিব লাগে বা খুব কম আহে বাৰু দেই আজিকালি মানে অকণমান আপগ্ৰেড হৈছেতো এটা দুটা কমেণ্ট আহি পাইছে আৰু মোৰো চ' স্থান কাল পাত্ৰ ভেদে মানে কাপোৰ কানিবিলাক পিন্ধিলে ভাল হয় বুলি ভাবোঁ আৰু সেইটোত যদি মই ইয়াতে এতিয়া এখন বালিপাৰা মানে গাঁও নহয় আৰু এখন ক'বলৈ গ'লে ইয়াতে মই মেক্সিমাম দেখিছে আৰু কাপোৰবিলাক কেনেকৈ পিন্ধে মেখেলা চাদৰ বহুতেই বেছি কম পিন্ধে চ' মোৰ ইয়াত শাহু নাই প্লাছ যিটো কমফৰ্টেবল হয় সেইটো পিন্ধিব লাগে ন মেখেলা চাদৰযোৰ মই এতিয়া কিবা এটা বোলে এতিয়া নিয়ম কৰিছোঁ ভাগৱত পাঠ হেৰি কৰিছোঁ কিবা এটা অনুষ্ঠান পাতিছোঁ অবভিয়াছলি মেখেলা চাদৰযোৰ পিন্ধি যাব লাগিব কিন্তু ঘৰতে যে মেখেলা চাদৰ পিন্ধি মানে ভিডিঅ'টো এইটো এটা ঘৰুৱা পৰিৱেশহে ভিডিঅ'টো আকৌ মেখেলা চাদৰ পিন্ধিয়ে কৰিব লাগিব বুলি কোনো কথাটো নাই ন সেইটো ক্ষেত্ৰত আমাৰ এখেতেও হেৰি নকৰে কিন্তু মাৰ্জিটো পিন্ধিব লাগে সেইটো বাৰু হয় বহুত ক্ষেত্ৰত কমফৰ্টেবল হ'ব লাগে আৰু সেইটোৱে আৰু এই কণ্ট্ৰভাৰ্চিবোৰ আপোনাৰ লগতে দাদাও দেখে আপোনাৰ হাজবেণ্ডে তেখেতে কেনেকৈ লয় কথাবোৰ কণ্ট্ৰভাৰ্চিবোৰ একচুৱেলি এখেতে এইবিলাক যে যিমান বেয়া কমেণ্ট এইটো কাপোৰৰ ক্ষেত্ৰতে নহয় যিকোনো বেয়া কমেণ্ট হওক লাগিলে আৰু ইগন'ৰ কৰিবলৈকে কয় কিন্তু সেইটো হয় আৰু বেছিকৈ চাই থাকিবলৈ মই কমেণ্ট বেছি নাচাওঁৱেই আমাৰ এখেতে বেছি চাই বাৰু বেছি হেৰি নহয় কেতিয়াবা মানে ৰিপ্লাইও মোৰ টাইমটো বহুত বেছি শ্বৰ্ট হয় মোৰ ভিউৱাৰসকলে গম পায় বৈষ্ণৱক টাইম দিব লাগে পৰীক্ষা আহিয়ে থাকে অলপ দিনৰ মূৰে মূৰে পঢ়ুৱা থাকেই ত' তাৰ মাজতে যেন তেনে ভিডিঅ'টো আপলোডটো এখেতেই দিয়ে তাৰ বদলে মই থাম্বনেইল বনাওঁ ভিডিঅ' কৰোঁ এডিটিং মই কৰোঁ এডিটিং মই মানে কৰোঁ অকল বৈষ্ণৱ পৰীক্ষা নহ'লে বাকী বৈষ্ণৱ পৰীক্ষা বা বহুত বেছি প্ৰেছাৰ হ'লে এডিটিং এৱাই কৰে ত' তেনেকুৱা হয় গতিকে ইমান বেছি টাইম নাই মোৰ কমেণ্ট চাবলৈ যদি চালেও মই কেতিয়াবা বেয়া লাগে বাৰু কিছুমান কমেণ্টত কি কৰিম আৰু এখেতেও মোক বুজায় ময়ো এখেতক বুজাওঁ এনেকুৱাকৈ চলি থাকে আৰু এইবোৰ থাকিব পজিটিভ কমেণ্টছবোৰ লৈ পেলাই আমি গ'লে ভাল মই বহুত বেছি লাকি বুলি ক'ম এতিয়া ইমানখিনি একেবাৰে কমেই হৈছে এতিয়া 2 লাখ ফলোৱাৰ একো ডাঙৰ কথা নহয় বা ইউটিউবতো ক্ষেত্ৰতো ইমানখিনি একেবাৰে তলৰ ষ্টেজতে আছোঁ কিন্তু ইমানখিনিলৈকে যে মোক মানুহে পজিটিভলি লয় সেইটো বহুত বেছি ভাল লাগিছে মানে মই বহুত লাকি হয় যে মোক মানুহে বহুতেই বেছি ভাল পায় য'ত 100টাৰ ভিতৰত 99টা ভাল কমেণ্টছ আহে মোক সেইটো মানে ভগৱানক ধন্যবাদ দিব লাগিব মানে সেইটোৱে ভাল লাগে এটা কমেণ্টে মোক একো বেছি ফৰক নেপেলাই বুলি কৈছোঁ কিন্তু একচুৱেলি পেলাব নালাগে মোৰ অকণমান পৰে মই ইমানো বেছি ষ্ট্ৰং নহয় বুলিয়ে কৈছোঁ আৰু একচুৱেলি ষ্ট্ৰং হ'ব লাগে কমেণ্টক ইগন'ৰ কৰিব লাগে সঁচাকৈ বেয়া কমেণ্ট কিছুমানে হ'লেও আৰু অকণমান মনটো বেয়া লাগে অকণ পিছতে আকৌ ভাল লাগে কিন্তু বহুত দিন অহাই নাই বাৰু মোৰ তেনেকুৱা কমেণ্ট সেইটো হয় আগত মনত আছে বাৰু এবাৰ বৈষ্ণৱক লৈ কৈছিলে কোনোবাই দেই আৰু প্ৰথমতেতো বহুত আহিছিলে সেইটোও মই কৈ দিওঁ হা প্ৰথম যেতিয়া
মই কোৱাটো ভাল বুলি ভাবিছোঁ এইটো অনুষ্ঠানতে প্ৰথম যেতিয়া মানে ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ নাই তেতিয়া যেতিয়া প্ৰথম ভিডিঅ' ভাইৰেল হয় এটা দুটাকৈ ভাইৰেল হয় ন লকডাউনত মই ঘৰত আছিলোঁগৈ চ' মেখেলা চাদৰ পিন্ধিয়ে মই মেক্সিমাম ভিডিঅ' বনাইছিলোঁ আৰু প্লাছ ইনফৰ্মেটিভ বনাইছিলোঁ প্ৰথমতে বহুত পিছত মই ব্লগিং ষ্টাৰ্ট কৰিছোঁ শিশু সম্বন্ধীয় পেৰেণ্টিং ছাইডত কিছুমান কথা যিখিনি মই বৈষ্ণৱৰ ক্ষেত্ৰত ফেচ কৰিছোঁ সেইখিনি দেখাই গৈছোঁ এটা দুটা ভিডিঅ' ভাইৰেল হৈছে সেই ভাইৰেল ভিডিঅ'কেইটাত কিন্তু বেয়া কমেণ্ট যথেষ্ট আহিছিলে মানে আৰু তাৰ ভিতৰত এটা কমেণ্ট মই কৈ দিছোঁ দেই এনেকৈ কৈছিলে আৰু মোৰ নামেহেঁতেন মনত আছিলে কোনোবা নাথ আছিলে হিৰেণ নাথ নে এনেকৈ কিবা আছিলে দেই দুলীয়াজনৰ ফালে মই আগতেতো টাইমটো বহুত থাকে ন ঢেৰ কমেণ্টটো নাহে টিপি পিনে প্ৰফাইললৈকে চাইছোঁ কেনেকুৱা মানুহ ই এনেকুৱা লাগিছে মানে কমেণ্টটো কি আছিলে এনেকৈ কৈছে আৰু আজিকালি গাঁৱৰ ঢেকেৰী মেকেৰীও ভিডিঅ' বনাবলৈ ল'লে নেকি বুলি দিছে মোৰ এনেকুৱা বেয়া লাগিছে বা মানে গাঁৱৰ ঢেকেৰী অবভিয়াছলি মই মানে মেখেলা চাদৰ পিন্ধি এনেকৈ যিটো ৰূপত আছিলোঁ অবভিয়াছলি গাঁৱৰ নিচিনাই গাঁৱলীয়াই দেখিছোঁ ন মই আৰু মই গাঁৱলীয়া বুলি কৈ প্ৰাউড ফিল কৰোঁ এতিয়াও মই ইয়াত আছোঁ যদিও গাঁৱৰ হয় সেইটো ভাল লাগে মানে মূল গুৰিটো আমাৰ যে গাঁৱৰ হয় গাঁৱৰ ঢেকেৰী মেকেৰীৰ নামটো ক'ত পাইছা জানে ক'ৰবাত ঢেকেৰী মোৰ একদম মনত আছে ঢেকেৰী মেকেৰী বুলি কৈছে গাঁৱৰ ঢেকেৰী মেকেৰীয়ে ভিডিঅ' বনোৱাৰ কি কোনো অধিকাৰ নাই ছ'চিয়েল মিডিয়াত কাম কৰাৰ কি অধিকাৰ নাই নেকি সকলোৰে কাৰণে সমান এখন মানে বিৰাট খং উঠিছিলে মোৰে আচৰিত খং উঠিছিলে মানে সেইটো কি ক'ম আৰু পাছত মই ব্লগ কৰি দিলোঁ তেনেকুৱা বাৰু বহুত আছে সিহঁতৰ কিছুমান একেৰাহে যেতিয়া কেইবাটাও ভিডিঅ'ত গৈ যেতিয়া এনেকৈ কয়গৈ ফাল্টু ভিডিঅ' বেয়া ভিডিঅ' এইটো ভাল নালাগে মোক এনেই মানে বোলে এইটো তোমাৰ এইটো ভাল লগা নে এইটো চেঞ্জ কৰিবা এইটো বহুত বেছি ভাল কথা বেয়া নহয়তো বা এইটো নকৰিবাচোন এইটো বেয়া দেখে নহয় সেইটোও ভাল লাগে চ' এনেকুৱাকৈ মানে বেয়া শব্দ ইউজ কৰি কিছুমান এনেকৈ হেৰি কৰে সেইবোৰক মই ব্লক কৰি দিওঁ আৰু সেই মানুহটোকো ব্লক কৰি দিছোঁ এতিয়াতো এইটো ভিডিঅ' পাইছোঁ নাজানো মই চাগে আৰু বেয়া কমেণ্ট কৰা মানুহবিলাক এনেকুৱা কি জানানে বহুতক বেয়া কমেণ্ট কৰেতো সিয়ে যে সেইটো মেছেজ কৰিছিলে সি পাহৰি থাকে কাৰণ একেটা প্ৰফাইলে বহুতক বেয়া কমেণ্ট কৰে সেই তেনেকুৱা হয় মানে প্ৰথমতে বহুত ফেচ কৰা হৈছিলে তাৰপিছতে এতিয়া তেনেকৈ নাহে বুলি ক'লেও মিছা কোৱা নহয় সঁচাকৈ ভাল লাগিলে কথা পাতি আপোনাৰ লগত আৰু আপুনি এনেকুৱা বহুত মানুহৰ কাৰণে আপুনি ইনস্পিৰেশ্যন যিসকল মানুহে অকল ঘৰৰ চাৰিবেৰৰ মাজতে নিজৰ জীৱনটো সীমাবদ্ধ কৰি ৰাখিছে বা নিজৰ পাকঘৰতে জীৱনটো সীমাবদ্ধ কৰি ৰাখিছে আপুনিও ব্যস্ততাৰ মাজত হ'লেও নিজাববীয়াকৈ হ'লেও কিবা এটা কৰি আছে আপুনি বহুত মহিলা বা ল'ৰাৰ কাৰণেও আপুনি ইনস্পিৰেশ্যন হয় তো ভাল লাগিল কথা পাতি আপোনাৰ লগত আকৌ লগ পাম কেতিয়াবা লগ পাম নিশ্চয় আপোনাৰ কেনেকুৱা লাগিল আজি বহুতে বেছি ভাল লাগিলে প্ৰথম লগ পাইছোঁ প্ৰথম আজিয়ে কথা পাতি পাইছোঁ দেই আগতো কোনো কণ্টেক্টে নাই ত' হেৰি ভাল লাগিলে আৰু হেৰি ঢেকীয়াজুলিৰ পৰা আহিছে ন মানে একদম মানে ফ্ৰেণ্ডলি বিহেভিয়াৰ আৰু আমাৰ দুবাই ধৰণে কথা পাতি আছে আৰু মানে এটা ঘৰুৱা পৰিৱেশ আৰু আমাৰ এখেতেতো তোমালোকৰ কেনেকুৱা লাগিলে আমাৰ ইয়াত আহি কোৱাচোন বঢ়িয়া লাগিলে বিদ্যুৎ আহিছে বিদ্যুৎ এইফালে আছে বিদ্যুৎ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বা দুজনী আছে ইয়াতে এজনী বাই কেক বনাই আনিছে এতিয়া কেকটো কাটিব অলপ পিছতে আমাৰ এখেতক কেনেকুৱা লাগিলে বঢ়িয়া ভাল লাগিছে মই আগতে ভবা নাছিলোঁ অলপ খঙাল চঙাল লাগি বুলি ভাবিছিলোঁ আমাৰ ঘৰলৈ যে সঁচা কথা ক'বলৈ গ'লে কেমেৰাত ইমান ধৰিব নোৱাৰে যিমান মানুহ আহে মানে প্ৰথমবাৰ যেতিয়া লগ পায় ন লাষ্টতকৈ কৈ থৈ যায় বাতকৈ ভিনদকহে বেছি ভাল লাগি যায় এনে কয় বাতকৈ বেছি ভিনদ বেছি ভাল মানে সেইটো ডাইলগ থাকিবই মানে মই সেইকেইটাত ভালকৈ সুধিছোঁ বঢ়িয়া লাগিলে কথা পাতি মই খঙাল বুলি ভাবিছিলোঁ মই আহি থাকোঁতে আগফালে বহি আছোঁ কি সোধে কি নাই একদম নহয় যেনেকুৱা হয় একচুৱেলি খঙাল হয় বাৰু অকণমান মোৰ ক্ষেত্ৰত খং চং দেখাই থাকে বাৰু মোৰ ভিউৱাৰসকলেও জানে তেনেকুৱা এনেই নহয় এই বেলেগ মানুহৰ ক্ষেত্ৰত মানে ইছৰাম মানে বিৰাট ভাল মানুহ মানে শান্ত শিষ্ট মানুহ কাজিয়া চাজিয়া লাগে নাই লাগো কিয় নালাগিম আৰু চৰি ফাৰ্ষ্টতে কোনে কয় আপুনি চৰি মই আগৰ পৰা মই কওঁ হা এতিয়ালৈ কি হৈছে মই চৰিক লৈ এটা ভিডিঅ' বনাইছিলোঁ তোমালোকে নাই চোৱা চাগে চৰিটো কিমান বেছি ইম্পৰ্টেণ্ট একচুৱেলি চ' সেইটো আজিকালি আমাৰ এখেতে বেছিকৈ কয় চৰি ভিডিঅ'টো আগতে বনাব লাগিছিলে ভিডিঅ'টো আপুনি আগতে বনাব লাগিছিলে আজিকালি সেইটো ভাল লাগে মানে আগতে কি হয় মই ভুল কৰিলোঁ চৰি মই ক'ব লাগে শুদ্ধ কৰিলোঁ চৰি ময়ে ক'ব লাগে আজিকালি মানে সেইটো বুজি পাইছে মানুহটোৱে সেইটো বেছি ভাল লাগিছে আৰু ভিডিঅ'টোৰ থ্ৰুদি ভিনদক কিবা ক'ব ভিনদ ইয়াতে ওচৰতে আছে এইবিলাক এয়া স্বামী হয় এখেতৰ
গম পায়ে অলৰেডি শিক্ষক মানুহ কলম থাকিবই লাগিব কি ক'ব কেমেৰা ফ্ৰণ্টতে কওক কেমেৰা ফ্ৰণ্টত কি ক'ম আৰু মানে এখেত নহ'লেতো মই যি চিনি পাইছোঁ যে চিনি পাইছে মোক দুই এজনে বাৰু এওঁকো চিনি পায়ে বাৰু দেই বহুত মানুহ এনেকুৱা আছে এওঁক প্ৰথমতে দেখে নহয় তাৰপিছত মোৰ ওচৰলৈ আহে মই ভিনদেউক লগ পালোৱে বুলি কয় আগে তো এওঁৰ কাৰণে সকলোবিলাক হৈছে আচলতে প্ৰতিগৰাকী মানুহৰে আঁৰত এজন মানুহ থাকে যে তো মোৰ আঁৰত মানে এওঁ আৰু মই সেইটো ক্ষেত্ৰত কেতিয়াও মানে হেৰি নকৰোঁ আৰু ভগৱানে একদম পাপ দিব বুলি ক'ব লাগিব কথা নক'লে কাৰণ হৈছে আপোনাৰ সহযোগতে এইখিনি হৈছে আৰু আপুনি যেতিয়া দেখে কাৰণ আপোনালোকে একো হেৰিত গ্ৰ' কৰা নাই নিজে গ্ৰ' কৰিছে অৰ্গেনিকেলি বুলি কয় যোনটো একেবাৰে জিৰ'ৰ পৰা আপোনালোকে গ্ৰ' কৰিছে আজি এইটো পজিশ্যনত য'ত আছে ধৰি লওক যোনটো পজিশ্যন আছে কেনেকুৱা লাগে আজি মানুহখিনিয়ে যেতিয়া কমেণ্ট কৰে ভাল ভাল কমেণ্টৰ কথা কৈছোঁ তেতিয়া কেনেকুৱা লাগে মনটো এই বহুত ভাল লাগে তাৰমানে ইমানখিনি যে মৰম ৰাইজৰ পৰা পাম ভবা নাছিলোঁ প্ৰথম আৰম্ভণিতে কিন্তু এতিয়া বহুত হেপী যিমানখিনি পাইছোঁ মানে যথেষ্ট পাইছোঁ ভৱিষ্যতেও এনেকৈ মৰম দি যাব সেইটোৱে মানে এই বহুত মানে আগৰ পৰা যে গাঁৱৰ প্ৰথমতেতো লকডাউনত ষ্টাৰ্ট কৰিছিলোঁ যে এইটো নহয় যে আমি কোনো প্ৰব্লেমছৰ সমাজৰ পৰা বা এনেকুৱা প্ৰব্লেমছৰ একো সন্মুখীন হোৱা নাছিলোঁ সেইটো ক'ব নোৱাৰি মানে কিছুমান হৈছিলে বাৰু কিছুমান মানুহে বুজি নাপায় মই শাহুৰ কথা কোৱা নাই কিন্তু দেই মোৰ শাহু বহুত বেছি আণ্ডাৰষ্টেণ্ডিং মানে মই বৰ্তমান যুগত বৰ্তমান মানে বহুত আপডেট নহয় ন বয়সীয়াল কিছুমান মানে হেৰি হয় বহুত পিছত আপডেট হয় মানে যে এইটো বস্তু এইটো হ'ব লাগে কিন্তু আমাৰ মানে মা দেউতা কি হয় শাহুৰ এওঁলোকৰ মা দেউতাৰ কথা কৈছোঁ ত' বহুত বেছি বুজি পায় মানে ইউটিউবৰ ক্ষেত্ৰত যে মই এইটো নকওঁ যে তেওঁলোকে যে গাঁৱত কিছুমান মানুহে তেওঁলোককো নকয় যে এইবিলাক কি কৰিছে প্ৰথমতে কৈছিলে চাগে যে বোৱাৰীজনে কি কৰিছে এইবিলাক এনেকৈ কৈছিলে চাগে কিন্তু হয়তো মাহঁতে মানে এখেতক বহুত বেছি বিশ্বাস কৰে হা একে ঘৰৰ লাৰলা আৰু মানে শুন আৰু একেবাৰে শুন বুলিয়ে কয় মাহঁতে প্ৰতিটো ভিডিঅ'ই চায় আৰু এখেতে মানে প্ৰথমৰ পৰা কৈছে এইটো এটা বহুত ডাঙৰ প্লেটফৰ্ম হয় বহুত ভাল এটা মানে পিছলৈ ফিউচাৰ আছে এনেকৈ মানে মাহঁতক কৈছিলে তো তাৰ পিছৰ পৰা মানে মাহঁতৰ পৰা অকণ মানুহ হেৰি কৰা নাই কিন্তু হ'লেও কিছুমান মানুহ আছে ন চ' এইটো পজিটিভলি নলয় থাকে ন সেই ইউটিউব কৰি কি কৰিব পাৰে এই ভিডিঅ' বনাইটোকে তুমি চাবাচোন কিছুমান মানুহে এটা সুৰটো বেলেগ হৈ যায় গম পাইছা অলপ বেলেগ টিউনত কয় মানে সেইটো এওঁৱে ইগন'ৰ কৰিব শিকাইছে সেইটো বস্তু আৰু হয়তো শাহুৰ ইমানখিনি ছাপৰ্টৰ কাৰণে হয়তো মই এতিয়া ফ্ৰীলি ভিডিঅ' বনাব পৰা হৈছে তেনেকুৱা হৈছে আৰু এনেদৰে ভিডিঅ' বনাই যাওক আমিও বিচাৰোঁ আপুনি ভিডিঅ' বনাই যাওক আৰু সকলো মানুহে চাই যিহেতু ইমানখিনি মৰম পাইছে আগলৈও এনেকৈ ভিডিঅ' বনাই যাওক তো শেষ কৰিছোঁ আজি ভিডিঅ'টো ইমানতে বহুত কথা পাতিলোঁ আৰু বহুত ভাল লাগিলে ভাইটিহঁত আহিলে আমাৰ ঘৰলৈ যিসকলে ছাবস্ক্ৰাইব কৰা নাই কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰ হয়নে কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু চাই থাকিব ভিডিঅ'ছবিলাক আৰু মই প্ৰথম ভিডিঅ' এটা চাইছোঁ হা ইহঁতৰ উঠনি মানে চেনেলটো দিছে বা মোৰ চেনেলটো পঠাই দিছোঁ এনেকৈ কৈছে এটা ভিডিঅ' চাই মই কৈছোঁ ঠিক আছে আহা কেতিয়া আহিবা সুধিছোঁ মই আজিয়ে ফোন কৰিছিলোঁ বাৰু ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ বহুত ভাল লাগিল আপোনালোকৰ ইয়াত আহি তো শেষ কৰিছোঁ ভিডিঅ'তে ইমানতে আৰু সুকন্যা বাৰ ফেচবুক পেজত 200K ফলোৱাৰ্ছ হোৱাৰ বাবে অকণমান চেলিব্ৰেশ্যন কৰাৰ মুহূৰ্ত এয়া যথেষ্ট ভাল লাগিল সময়খিনি তাত পাৰ কৰি ইমানবোৰ সময় কেনেকৈ পাৰ কৰিলোঁ অনুভৱেই কৰা নহ'ল আচলতে সময়টো ধৰি ৰাখিব নোৱাৰি তাৰ পৰা আমিও বিদায় ল'লোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ